এভৰিৱান সো আজি ফাইনেলি ময়ো আহি গ'লো ভাইৰেল স্পাইৰেল পটেটো খাবলৈ দীঘলী পুখুৰীত আৰু ভাবি আছোঁ যে কিনো আছে ইয়াত যে ইমান মানুহৰ ভিৰ হয় মই দোকান নুখোলা আগৰ পৰাই ৰখি আছিলোঁ আৰু 5টা বজাৰ পিছত দোকানখন খুলিছে আৰু আৰম্ভ কৰি দিছে প্ৰিপাৰেশ্যন আৰু মোৰ চকুৰ আগতে ইমান বেছি ভিৰ হৈ গৈছে মই নিজে শ্বকড হৈ গৈছোঁ লাইক মই ছাৰপ্ৰাইজ যে ইমান মানুহ আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে আপাৰ আছাম লোৱাৰ আছাম গোটেই অসমৰ পৰা মানুহ আহে ইয়াত সদায় ডেইলি বেচিছত খাবলৈ তাকে আচৰিত হৈছোঁ সো ময়ো লাইনত ৰখি আছোঁ আৰু এটা কথা ক'ব লাগিব বহুত বেছি কষ্ট হয় ইমান বেছি গৰমত এনেকৈ থিয় হৈ থকাটো আৰু ৰাতি বহুত দেৰিলৈকে থাকে বাহত 11টা 12টালৈকে থাকেই সঁচাকৈ এইটো এটা ইনস্পিৰেশ্যন আমাৰ জেনেৰেশ্যনৰ কাৰণে যদি আমি বিচাৰোঁ আমি প্ৰত্যেকটোক আমি বহুত বেছি ভালদৰে কৰিব পাৰোঁ ইমান ব্যস্ততাৰ মাজত মই অলপ টাইম পালোঁ বাৰ লগত কথা পাতিবলৈ আৰু সঁচাকৈ বহুত বেছি মৰমীয়াল হয় বহুত বেছি কিউট কাপল এনেই নকয় আজি ময়ো দেখিলোঁ চালোঁ সঁচাই বহুত বেছি ভাল লাগিছে আৰু আমি অৰ্ডাৰ কৰিছিলোঁ মছালা চীজ ফ্লেভাৰটো